হেল্ল' ফ্ৰেণ্ডছ, আজি গৈ আছোঁ কলেজৰ ফালে। তো আমাৰ কলেজৰ ফৰ্ম ফিল আপ আছে। এইফালে পায়েল, নেহাৰ সিহঁত দুজনীয়ে ৰখি আছিলে। তাৰপিছত আমি তিনিজনী আকৌ ৰখি আছোঁ গীতাৰ কাৰণে। তো গীতাই আহি পালে এইফালে। তাৰপিছত আমাৰ মাজত দেখক নতুন মেম্বাৰ দেই, কংকু, মানে তাইৰ আচল নাম হ'ল কংকৰিনা, মই এনেই মাতো কংকু। এইফালে আমি চবেই হাতত ফৰ্ম লৈ লৈ বহি আছোঁ ফৰ্ম জমা দিবলৈ। এইফালে আমাৰ দুজনী ইমান কথা ওলাইছে, মানে ইমান লগ পালোঁ, ভাল লাগিল আৰু দেই। আমাৰ বাইদেউ একদম ঠাণ্ডা লাগি আছে চাগে। এইফালে তাইও গ'ল পিজি ৰুমত, তো বাই বাই দিলোঁ। এতিয়া আমি গৈ আছোঁ আকৌ নেহৰুবালি ফিল্ডত, মানে তাতে অলপমান আমি সময় কটাম বুলি আহিলোঁ আৰু অলপ ফটো উঠিলোঁ, ভিডিঅ' কৰিলে। তো বহি পেলাই অকণমান এয়া তিনিজনে মিলি কথা পাতি অলপ টাইম পাছ কৰি আছোঁ ইয়াতে। তাৰপিছত মানে বহুত ভাল লাগিছে ন, ইমান দিনৰ মূৰত মানে ঘৰৰ পৰা অলপ এপাক ওলাই আহিছোঁ চবেই মিলি। তাৰপিছত এতিয়া আমি গৈ আছোঁ আকৌ গাৰ্লছ কলেজত। আজি মোৰ ইমানেই আছিল মিনি ব্লগ, এণ্ড বাই বাই এণ্ড ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।